আমাৰ পুৰা ৰেডি হৈ গৈছে আজি ডাঙৰ খানা হ'ব। হেল্ল' গাইছ, মই এতিয়া ওলাইছোঁ খুৰাহঁতৰ ঘৰলৈ, মানে এটা বস্তু দিবলৈ যাওঁ আৰু এটা আনিবলৈ যাওঁ। কি বস্তু দেখাই আছোঁ বাৰু, তাৰ আগতে আমাৰ এইটো চাওকচোন। লেলাই থাকিব এইটো এবাৰ হাঁহি দেচোন। লেলাই আমাৰ হাঁহি দেচোন এবাৰ। আমাৰ ঘৰত যিহেতু কেঁচা চৌকা ইমান ইউজ কৰা নহয়, কেতিয়াবাহে ইউজ কৰা হয়, কিন্তু খৰি হ'লে পুৰা দম হৈ আছে। মই বোলো অলপমান লৈ গৈ খুৰাহঁতৰ ঘৰতে দি আহোঁ, আৰু খুৰাহঁতৰ ঘৰৰ পৰা মানে অলপ কলপাত লৈ আনো। এই কলপাত মানে কি কাৰণে কাটিব যাওঁ, ব'লক একেবাৰে খুৰাহঁতৰ ঘৰতে গৈ কৈ আছোঁ। খুৰাহঁতৰ ঘৰলৈ আহি পেলাই কলপাতখিনি প্ৰথমতে কাটি ল'লোঁ, তাৰপিছত একগোট কৰি লৈছোঁ। গাইজ ভিডিঅ' ষ্টাৰ্টিঙত মানে অলপ জমনি কৰিলোঁ। আমাৰ কোনো ধৰণৰ খানা চানা নহয়, আমাৰ মানে অহাকালি যিহেতু ককা আইতা সকাম, চ' সেইকাৰণে এইফালে বায়ে মই আৰু কলপাতহে কাটি আছোঁ দেই। মানে আমাৰ এতিয়া 50খনমান হৈছে আৰু 80খনমান কলপাত কাটিব লাগিব, ত' সেইকাৰণে আমি কলপাতে কাটি আছোঁ আৰু আমাৰ ইয়াত খানাৰ কাৰণে কটা নাই। ফাইনেলি গাইছ, এইফালে আমাৰ কলপাত কেইটাও হৈ গ'ল। এতিয়া মই ধুনীয়াকৈ কলপাতখিনি স্কুটিৰ মাজতে বহাই লৈ পেলাই মই এতিয়া ঘৰলৈ যামগৈ আৰু লগ পাই আছোঁ নতুন ভিডিঅ'ত।